মিচিং সমাজৰ আটাইতকৈ ৰহস্যময় আৰু পবিত্ৰ উৎসৱটোৰ নাম জানেনে? সেয়া হৈছে ডবুৰ পূজা। কিন্তু ইয়াৰ প্ৰকৃত অৰ্থ কি? ডবুৰ শব্দৰ উৎপত্তিৰ কোনো লিখিত ইতিহাস নাই। কিন্তু লোকবিশ্বাস অনুযায়ী মিচিং ভাষাত দ দনাম অদক্ক বুৰ দে আমো বুৰ নাম, অৰ্থাৎ দ মানে খোৱা আৰু বুৰ মানে উৰ্বৰ হোৱা। সহজ ভাষাত ক'বলৈ গ'লে পূজা অৰ্চনাৰ জৰিয়তে ধৰিত্ৰী আইক উৰ্বৰ কৰি তোলা কাৰ্যই হৈছে ডবুৰ। বহুতে ভাবে ডবুৰ পূজা মাত্ৰ এবিধহে, কিন্তু এই ধাৰণা ভুল। ডবুৰ পূজা মূলত তিনিটা ভাগত বিভক্ত আৰু এই তিনিটা ভাগৰ উদ্দেশ্য সম্পূৰ্ণ বেলেগ বেলেগ। প্ৰথমটো হ'ল বুৰ্তে ডবুৰ, ৰক্তপাত বা কোনো পাপ দুখ নিবাৰণৰ বাবে কৰা হয়। ই ব্যক্তিগত বা সামূহিক হ'ব পাৰে। দ্বিতীয়টো হ'ল আৰেক ডবুৰ বা মৌপুন ডবুৰ, মহামাৰী আৰু খেতিৰ পোক পৰুৱা ধ্বংস কৰিবলৈ কৰা এক ব্যক্তিগত ডবুৰ পূজা। তৃতীয় আৰু আটাইতকৈ ডাঙৰ ভাগটো হ'ল দৌলুং ডবুৰ। দৌলুং ডবুৰ সমগ্ৰ গাঁওবাসীৰ লগ হৈ কৰা সামূহিক ডবুৰ পূজা। এই সামূহিক দৌলুং ডবুৰৰ নিয়মবোৰ অতি আকৰ্ষণীয়। পূজাৰ দিনা ৰাতিপুৱাই গাঁৱৰ পুৰুষসকলে ঘৰে ঘৰে চাং কোবাই পূজাৰ সামগ্ৰী বিচাৰি যায় আৰু গাঁৱৰ প্ৰতিটো পৰিয়ালে সাধ্য অনুসৰি আগবঢ়াই বৰ আপং, কুকুৰা, কুকুৰা কণী, চাউল আৰু নিমখ ইত্যাদি। এই সকলোবোৰ সামগ্ৰী গোটাই গাঁৱৰ এটা নিৰ্দিষ্ট পবিত্ৰ স্থানত সমগ্ৰ গাঁওবাসীৰ মংগলৰ বাবে দনি পল কাৰচিন কাৰতাং চিনে মব আমং আছি ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰা হয়। বন্ধুসকল, প্ৰকৃতি আৰু মানুহৰ মাজত এই যে নিবিড় সম্পৰ্ক, তাকেই প্ৰতিফলিত কৰে আমাৰ মিচিং সমাজৰ এই ডবুৰ পূজাই। আমাৰ অসমৰ বুকুত এনেকুৱা বহুতো চহকী পৰম্পৰা লুকাই আছে, যাৰ সংৰক্ষণ আৰু প্ৰচাৰ অতি প্ৰয়োজনীয়। ভিডিঅ'টো তথ্য সমৃদ্ধ যেন লাগিলে লাইক, কমেণ্ট আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।